নমস্কাৰ, আসসালামু আলাইকুম। হাই গাইজ, কেইটামান বিনামূলীয়া পৰামৰ্শ দিবলৈ আগবাঢ়ি আহিছোঁ। ঠাণ্ডাৰ দিনত আমি মানুহবোৰ কিন্তু নিজৰ শৰীৰৰ প্ৰতি বেছি কেয়াৰ ল'ব লাগে। আৰু ঠাণ্ডাৰ দিনত আপুনি বিভিন্ন ধৰণৰ হস্পিটেলত গ'লে মানুহৰ কিছুমান কমন বেমাৰ যেনেকৈ ধৰক জ্বৰ, চৰ্দি, কাহ এইবোৰ কিন্তু কমন এটি বেমাৰ। আৰু বিশেষ কৰি ঠাণ্ডাৰ ছিজনটোত জ্বৰ, চৰ্দি, কাহ মানুহৰ কিন্তু বেছি হৈ থাকে। আৰু সাধাৰণতে গৰম দিনৰ তুলনাত ঠাণ্ডাৰ দিনটোত বায়ুমণ্ডলত জলীয় বাষ্পৰ পৰিমাণটো একেবাৰে কম, যাৰ কাৰণে আমাৰ স্কিনৰ বহুত প্ৰব্লেম দেখা যায়। গৰমৰ দিনৰ তুলনাত আমি ঠাণ্ডাৰ দিনত নিজৰ স্কিনৰ প্ৰতি বেছিকৈ কেয়াৰ ল'ব লাগে। আমি নিজৰ বডিটোত যাতে ডিহাইড্ৰেশ্যন নহয় তাৰ কাৰণে কিন্তু আমি প্ৰচুৰ পৰিমাণৰ পানী গৰমৰ দিনৰ তুলনাত ঠাণ্ডাৰ দিনটোত বেছি খাব লাগে। আৰু আমি ৰাতিপুৱাৰ পৰা ৰাতি শোৱালৈকে বাটে ঘাটে নগৰে চহৰে ঘৰৰ পদূলিমুখত যেতিয়া আমি খোজকাঢ়োঁ, ঘূৰা ফুৰা কৰোঁ, বিভিন্ন কাম বনৰ কাৰণে যেতিয়া আমি ঘৰৰ পৰা বাহিৰত ওলাই আহোঁ, তেতিয়া কিন্তু ৰাস্তাৰ নগৰ চহৰৰ পদূলিমুখৰ ধূলি বালিবোৰ কিন্তু আমাৰ নাকে মুখে প্ৰৱেশ কৰে। বিভিন্ন ধৰণৰ গছ গছনিৰ শুকান পাতৰ যিবোৰ ৰেণু, ফুলৰ ৰেণুবোৰ এতিয়া বায়ুমণ্ডলত মিহলি হৈ আছে। আৰু এই ধূলি বালি বিভিন্ন ধৰণৰ ফুলৰ ৰেণুবোৰ আমাৰ নাকত যেতিয়া প্ৰৱেশ কৰে, মুখত যেতিয়া প্ৰৱেশ কৰে, তেতিয়া কিন্তু আমাৰ সাধাৰণতে হয়তো কিছুমান এলাৰ্জিৰ ভাৱটো হয়, কিছুমান এলাৰ্জিৰ সৃষ্টি হয়। আৰু আমাৰ তেতিয়াই কিন্তু বিভিন্ন ধৰণৰ বেমাৰ, বিশেষভাৱে চৰ্দি, জ্বৰ, কাহ কিন্তু দেখা যায়। আপোনালোকে জানে 2019 চনত প্ৰথমবাৰে যিটো COVID-19 নামৰ যিটো ভাইৰাছৰ সৃষ্টি হৈছিল, সেয়া কিন্তু প্ৰথম সৃষ্টি চীনতে হৈছিল। আৰু সেই প্ৰথম সৃষ্টি হোৱাৰ মাহটো কিন্তু আপোনাৰ নৱেম্বৰ, ডিচেম্বৰ এই মাহতেই কিন্তু চীনত COVID-19 নামৰ ভাইৰাছটোৰ সৃষ্টি হৈছিলে। এইবুলিও নৱেম্বৰ, ডিচেম্বৰ মাহ, ইভেন জানুৱাৰী এইখিনি সময়ত বতৰ খুবেই শুকান বতৰ, বায়ুমণ্ডলত জলীয় বাষ্পৰ পৰিমাণ খুবেই কম। গতিকে আমি নৱেম্বৰ, ডিচেম্বৰ আৰু জানুৱাৰী এইকেইটা মাহ আমি খুবেই নিজক সুৰক্ষিত কৰি ৰাখিবৰ কাৰণে চেষ্টা কৰিব লাগে। আমি ঘৰৰ পৰা যেতিয়াই তেতিয়াই ওলাই গ'লে আমি মাস্ক পৰিধান কৰিবৰ কাৰণে চেষ্টা কৰিব লাগে। আৰু আপুনি নগৰে চহৰে বাটে ঘাটে পদূলিমুখত য'তেই ঘূৰি নুফুৰক কিয়, আপুনি ঘৰত প্ৰৱেশ কৰাৰ লগে লগে আমি আগৰ দৰেই মানে হেণ্ড ৱাছ, মুখত ফেচিয়েল কৰিবৰ কাৰণে চেষ্টা কৰিব লাগে। আৰু ঠাণ্ডাৰ দিনত আমি বিশেষভাৱে মুখত ফেচ যিবিলাক ক্ৰীম থাকে সেই ক্ৰীমবিলাক ইউজ কৰিবৰ কাৰণে চেষ্টা কৰিব লাগে। আৰু প্ৰচুৰ পৰিমাণে আমি পানী পান কৰিব লাগে। আৰু বিশেষভাৱে এই ঠাণ্ডাৰ দিনটোত টেঙাজাতীয় খাদ্য আমি প্ৰচুৰ পৰিমাণে খাব লাগে। যিমান পাৰোঁ আমি টেঙাজাতীয় খাদ্য, ধৰক নেমু টেঙা, কমলা টেঙা, জলফাই টেঙা, আমলখি, টেঙাজাতীয় খাদ্যটো আমি প্ৰচুৰ পৰিমাণে যিমানে খাই থাকিম সিমানে আমাৰ বডিটোত ভিটামিন চিৰ ভঁৰালটো কিন্তু বৃদ্ধি হ'ব। আৰু ভিটামিন চি কিন্তু আমাৰ বডিটোক বিভিন্ন ধৰণৰ বেমাৰৰ পৰা বডিটোক সুৰক্ষিত কৰি ৰাখে, ছেভ কৰি ৰাখে। আমাৰ বডিৰ ইমিউনিটি ছিষ্টেমটো বৃদ্ধি কৰে, শৰীৰৰ যিটো ৰেজিষ্টেঞ্চ পাৱাৰ সেইটোক ইনক্ৰিজ কৰে। বিভিন্ন বেমাৰৰ বিৰুদ্ধে যুদ্ধ কৰাৰ কাৰণে কিন্তু ভিটামিন চিয়ে বহুত হেল্প কৰে। গতিকে আপোনালোকে নিজৰ ল'ৰা ছোৱালীক, নিজৰ ঘৰৰ মানুহক নৱেম্বৰ, ডিচেম্বৰ, ইভেন জানুৱাৰীত যিবোৰ ঠাণ্ডা দিনৰ যিবোৰ টেঙা ফল মূল প্ৰচুৰ পৰিমাণে খাবলৈ চেষ্টা কৰিব। আৰু জ্বৰ, চৰ্দি, কাহটো কিন্তু এইটো কমন, এটি বতৰৰ বেমাৰ হয়। ইয়াৰ কাৰণে আপোনালোকৰ নাৰ্ভাছ হ'ব নালাগে।
ইয়াৰ কাৰণে আমি কেৱল নিজক ঠাণ্ডাৰ পৰা অলপ ছেভ কৰি ৰাখিব লাগিব। আমি এই বতৰত যেটো নতুন এটি সেশন আৰম্ভ হৈছে আৰু এই নতুন সিজনটোত উইন্টাৰ সিজনটোত আমি বডিটোক এডজাস্ট কৰিবৰ কাৰণে বডিটোক এডাপ্টেশন কৰিবৰ কাৰণে কিন্তু এই পৰিৱেশৰ লগত আমি মিলিবৰ কাৰণে চেষ্টা কৰিব লাগিব, যাৰ কাৰণে আমি নিজৰ বডিটোক ঠাণ্ডাৰ লগত যাতে আমি মিলাই ৰাখিব পাৰোঁ। আমি পৰ্যাপ্ত পৰিমাণৰ গৰম কাপোৰ ঠাণ্ডা দিনত পৰিধান কৰিবৰ কাৰণে চেষ্টা কৰিব লাগিব। যিয়ে নহওক আপোনালোকে ঘৰত ভিটামিন চিৰ সমৃদ্ধ যিবোৰ খাদ্য আছে সেইবোৰ প্ৰচুৰ পৰিমাণে খাই থাকক, বেছি বেছি পানী পান কৰি থাকিব আৰু বাটে ঘাটে যেতিয়া ওলাই যাব মাস্ক পৰিধান কৰিবৰ কাৰণে চেষ্টা কৰিব আৰু জ্বৰ চৰ্দি কাহ এইবোৰৰ পৰা নিজক আঁতৰত ৰাখিবৰ কাৰণে চেষ্টা কৰিব আৰু কেতিয়াও হতাশা হ'ব নালাগে, নাৰ্ভাছ হ'ব নালাগে। এইবোৰ বতৰৰ কিছুমান বেমাৰ আৰু বতৰৰ লগত বিভিন্ন ধৰণৰ মানে ভাইৰাছ, বিভিন্ন ধৰণৰ বেক্টেৰিয়া, বিভিন্ন ধৰণৰ ভেঁকুৰবোৰে, বিভিন্ন ধৰণৰ ফুলৰ ৰেণুবোৰে আমাৰ কিছুমান মানে জ্বৰ চৰ্দি কাহৰ মানে সৃষ্টি কৰিব পাৰে। গতিকে ইয়াৰ কাৰণে আমি কিন্তু কেৱল নিজক অলপ কেয়াৰ কৰিলেই কিন্তু আমি এইবোৰৰ পৰা হাতসাৰি থাকিব পাৰিম আৰু ইয়াৰ কাৰণে আমি বেছি বেছি হস্পিটেলত ট্ৰিটমেণ্ট কৰাৰ কোনো প্ৰয়োজন নাই। আমি ঘৰতে কিন্তু নিজৰ ট্ৰিটমেণ্টটো কৰিব পাৰোঁ। ভালে থাকক, সুস্থ থাকক কামনা কৰিছোঁ। জয় অসম।